আপোনালোকে জীৱনত বহুতো ঘটনা শুনিলে কিন্তু এনেকুৱা ঘটনা শুনা নাই মই কৈছো নহয় ঘটনাটো বহুত দুখজনক ঘটনাটো হল কি কৈ আছো তো ঘটনাটো হল কালি ৰাতি মানে আমাৰ ঘৰত কাৰেণ্টত মানে এটা বাহ পৰি গল আৰু বাহ পৰাৰ লগে লগে মানে জানে আপোনালোকে কাৰেণ্টটো গুচি গল মানে নাইকিয়া হল তাৰ পিছত গৰমটো অলপ বেছি নাছিল বা ঠাণ্ডাও নাছিল তো বৰষুণ হৈ আছিল তো মই মস্ত মানে টোপনি মাৰি আছিলোঁ একো টেনশ্যন নাই তাৰ পিছত কি হ'ল কি মানে মহাৰ আগমন ঘটিল আৰু মহবিলাক মানে অলপ সৰু সৰু দেখিছে আপোনালোকে এই মহাবিলাক সৰু সৰু সিহঁত অলপ চেংৰি মানে মহাবিলাক সেইবিলাক আৰু সিহঁত মানে তেহঁতৰ যে আগমন ঘটিল মানে যেতিয়া মহাৰ কথা উঠিল তাৰ পিছত মহাৰ অলপ বিষয়ে কৈ লওঁ দুখাৰী মানে মহাবিলাক আগৰ মহা আৰু এতিয়াৰ মহা আগৰ মহাবিলাক আছিল অলপ ভদ্ৰ মানে সিহঁত অলপ ভদ্ৰ ফেমিলিৰ পৰাই বিলং কৰিছিল কিন্তু তাৰ কাৰণে সিহঁতে আহি মানে আগত পাৰমিশ্যন লয় তাৰ পিছত চেনিটাইজ কৰি সাফ সফাই কৰি ক্লিন কৰি তাৰ পিছত সিহঁতে খাইছিল কিন্তু আজিৰ যিবিলাক ডিজিটেল মানে এইটো কি মানে ডিজিটেল মহা যিবিলাক সৰু সৰু সিহঁতে মানে আগৰ পৰাই কৈ লয় মানে লেটেষ্ট মছা যিবিলাক লঞ্চ হল আমাৰ এৰিয়াত মানে এইসকল মানে অলপ সৰু সৰু চেংৰি মানে সিহঁতে মানে আগৰ পৰাই ঘৰৰ পৰা কৈ মানে সিহঁতে কথা পাতি আহে যে আমি টাইম নলগাওঁ মানে আহি পিনি বহাৰ আগতেই কামুৰি দিম চিধা তো হ'ল কি মানে এতিয়া যে মহা আক্ৰমণ চিধা হাতত কামুৰি দিছে তো দেখিবও পৰা নাই কাৰণ আমাৰ ঘৰততো লাইট নাই তো চাবলৈ হ'লে পোহৰ লাগিব তো পোহৰৰ কাৰণে এটা মমবাতি কেনেবা কৰি যোগাৰ কৰিলোঁ যোগাৰ কৰাৰ পিছত এতিয়াতো মানে হেৰি নাই মেচ নাই মানে কি কৰিম মেচ নাই জ্বলাবলৈ তো বহুত খুজিলোঁ মানে তেনেকুৱা খুজিলোঁ মানে পৰীক্ষাৰ আগত যেনেকৈ কলম বা আমি বুক খোজোঁ তেনেকুৱা মানে বহুত খুজি মানে আলাগ লেভেলৰ মানে খুজি পিনে এটা মাচিছ পালোঁ মানে কালি মানে মাকে মানে দোকানৰ পৰা আনিব দিছিল সেইটো মানে মোৰ পকেটত আছে তো সেইটো মানে ভাবিলোঁ মোৰ যেতিয়া আছে পকেটৰ পৰা যেতিয়া ওলালোঁ সেই মানে মেচটোত এটাই মাত্ৰ কাটি আছে মানে যিটো এটাই খিলা মানে এটাই আছে তো এতিয়া মানে মোৰ টেনশ্যন আহি গ'ল কি কৰোঁ কি নকৰোঁ তাৰপিছত মানে ঘৰৰ যিবিলাক সকলো মানুহ সকলো ফেমিলিৰ চব আহা আৰু ছাইড ফালে হেৰি হোৱা যাতে এইটো মিষ্টেক নহয় তাৰপিছত সকলো আহিল আৰু অহাৰ পিছত সেইটো মানে মই মেচটো কাটিটোৰে জ্বলাই দিলোঁ মমবাতিটো জ্বলোৱাৰ পিছত মই ইমান সুখী হ'লোঁ মানে আপোনালোকক বুজাই লাভ নাই ইমান সুখী মই কেতিয়াও সুখী হোৱা নাছিলোঁ তেনেকুৱা তাৰপিছত অলপ পিছত মানে মই মাকক ক'লোঁ যে যদি হেৰি হয় যদি লাইট আহে তেনেহ'লে মমবাতিটো নবহাব নালাগে আজি এইটোতে আমি পোহৰত থাকিম তাক লাইট তেনেকুৱা তাৰপিছত অলপ পিছতে লাইট আহি গ'ল লাইট অহাৰ লগে লগে মই মানে দৌৰত গৈ মানে মমবাতিটো ময়ে নিবাই দিলোঁ দিয়াৰ পিছত লগে লগে কাৰেণ্টটো গুচি যোৱাৰ পিছত মাকে ক'লে সিহঁতে বোলে টেষ্ট কৰিছিল কিবা টেষ্ট কৰি চাইছিল তাৰপিছত লাইটটো যেতিয়া গুচি গ'ল মমবাতিটো নিবাল তাৰপিছত কামোৰ পাই মানে